আমি আজি এই ভিডিঅ'টিত পঢ়িম চতুৰ্থ শ্ৰেণীৰ এটি কবিতা কবিতাটিৰ শিৰোনাম হৈছে দ্য লেটাৰ এই কবিতাটি ৰচনা কৰা হৈছে এখন চিঠিৰ ওপৰত আৰু আমি সকলোৱে জানো চিঠি মানেনো কি নহয়নে তোমালোকে কেতিয়াবা কাৰোবাক লৈ চিঠি লিখিছানে নাই লিখা নহয়নে এই কবিতাটিৰ শেষত আমি কেনেকৈ চিঠি লিখা হয় তাৰ বিষয়ে জানিম আৰু লিখিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমতে আমি কবিতাটি আবৃত্তি কৰিম যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আগলৈ আপলোড হ'বলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশন পাবলৈ বেল আইকনটো ক্লিক কৰি অল সিলেক্ট কৰক কবিতাটিৰ আৰম্ভণিতে আমাক কেইখনমান ছবি দিছে These are the different ways in which we get messages and information তলত দিয়া ছবি কেইখনত আমাক দেখুৱাব খুজিছে যে আমি কি কি মাধ্যমেৰে বাৰ্তা আৰু তথ্য সংগ্ৰহ কৰিব পাৰোঁ ইয়াত এটা কম্পিউটাৰৰ ছবি দিয়া আছে এটা স্মাৰ্টফোনৰ ছবি দিয়া আছে এখন আছে ৱেডিং ইনভিটেশ্যন বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু এখন চিঠি দিয়া আছে এতিয়া আমি কবিতাটি আবৃত্তি কৰিম Let's read a poem about a letter I am writing a letter to send by the post It is to the person I care for the most I write the date clearly and put the address and begin Dearest Mummy Did anyone guess? My pen travels slowly all down the long sheet because I am so anxious to keep it all neat. I carefully blot it to dry up the ink. Such a nice blotting paper. The color is pink. I turn the page over and on goes my pen. Till lastly come kisses. There is just room for 10. The envelope is ready. I put the stamp on and run to the post box and now it has gone. এটা আমি কবিতাটি বুজিবলৈ চেষ্টা কৰিম I am writing a letter to send by the post. It is to the person I care for the most. মই মোৰ মৰমৰ বা যত্ন লোৱা ব্যক্তিগৰাকীক ডাকৰ জৰিয়তে পঠিয়াবলৈ এখন চিঠি লিখি আছো I write the date clearly and put the address and begin. Dearest Mummy, did anyone guess? চিঠিখনত তাৰিখ আৰু ঠিকনা লিখি মৰমৰ মা বুলি আৰম্ভ কৰিলো চিঠিখন কালৈ লিখিছিলো কোনোবা অনুমান কৰিব পাৰিছিলানে My pen travels slowly all down the long sheet because I am so anxious to keep it all neat. চিঠিখন পৰিষ্কাৰকৈ লিখিবৰ বাবে মই বৰ লাহে লাহে লিখিছো কাৰণ আখৰ বেয়া হোৱাৰ ভয়ত মই বৰ অস্থিৰতাত ভুগিছো I carefully blot it to dry up the ink. Such a nice blotting paper. The color is pink. মই এখন গোলাপী ৰঙৰ খহনি কাগজত বৰ সাৱধানে লিখি চিয়াহীবোৰ শুকাবলৈ দিছো I turn the page over and on goes my pen. Till lastly come kisses. There is just room for 10. মই পৃষ্ঠা লুটিয়াই আকৌ লিখিলো আৰু শেষত বাকি থকা ঠাইত মৰমৰ মাৰ বাবে 10টা চুমা দিছো The envelope is ready. I put the stamp on and run to the post box and now it has gone. হাজু কৰি ৰখা খামটোত ডাক টিকট লগাই চিঠিৰ বাকচৰ ওচৰলৈ দৌৰি গৈ চিঠিখন পঠালো আশা কৰিছো তোমালোকে কবিতাটি সুন্দৰকৈ বুজিব পাৰিছা এতিয়া পাঠটিত পোৱা কেইটামান প্ৰশ্ন উত্তৰৰ বিষয়ে আমি আলোচনা কৰিম Activities Question number 1 Write the rhyming words from the poem Question number 1 ত কবিতাটিত পোৱা শব্দবোৰেৰে তলত দিয়া শব্দবোৰৰ rhyming words লিখিবলৈ কৈছে Host Post Most Press Address Guest Song Long কবিতাটিত মই song শব্দটোৰ এটাই rhyming word পালো হেতু হৈছে long আৰু এটা যদি তোমালোকে পোৱা তেনেহলে মোক কমেন্ট সেকশনত জনাই দিবা Meet Seat Neat Sink Ink Pink Hand Pen Ten এতিয়া আছে question number 2 Choose the correct answer তলৰ শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা Question number A The letter is written to the girls চিঠিখন লিখা হৈছিল ছোৱালীজনীৰ মাকৰ বাবে Option B Mother Question number B To dry up the ink I use চিয়াহীবোৰ শুকাবলৈ মই ব্যৱহাৰ কৰিছো
some blotting paper. ছোৱালীজনী শুৱনি কাগজৰ ব্যৱহাৰ কৰিছে. Question number C. How many cases does the letter have room for? চিঠিখনত কেইটা চুমাৰ বাবে ঠাই আছে? ইয়াৰ আনসাৰ হ'ব অপশন 4 10 10টা চুমাৰ বাবে ঠাই আছে. Question number D. The meaning of room in the poem is কবিতাটিত room শব্দটোৰ অৰ্থ হৈছে space. Option B. এতিয়া আছে question number 3 লৈ. Listen and repeat. শুনা আৰু মোৰ লগে লগে মাতি যাবা. A. Slowly. The man walks slowly. B. Quickly. The young girl walks quickly. C. Brightly. The sun shines brightly. D. Sweetly. The bird sings sweetly. E. Happily. The girl dances happily. Now, write the sentences from the poem that ends with ly. এতিয়া কবিতাটিত পোৱা ly বৰ্ণৰে অন্ত পৰা বাক্য তিনিটা তোমালোকক লিখিবলৈ কৈছে. তোমালোকৰ সুবিধাৰ বাবে মই লিখি দিছো. My pen travels slowly. এই বাক্যটিত ly বৰ্ণৰে বাক্যটি অন্ত পৰিছে. ঠিক তেনেকৈ I write the date clearly. I carefully blot it. ইয়াতো ly আছে. এতিয়া আছে question number 4. Add ly to get some new words. Write the words and make sentences with them. One is done for you. তলত দিয়া শব্দবোৰত ly যোগ কৰা আৰু সেই শব্দবোৰেৰে একোটাকৈ বাক্য সাজা. এটা তোমালোকৰ সুবিধাৰ বাবে কৈ দিয়া আছে. এতিয়া প্ৰথমটো দিয়া আছে love. এতিয়া love শব্দটোত যদি আমি ly লগাও তেতিয়া হ'ব lovely. তো এই lovely শব্দটোৰে আমাক এটা বাক্য সাজিব দিছে. This flower is lovely. Most. Mostly. I enjoy stories mostly. Neat. Neatly. I write neatly. Brave. Bravely. He faced his illness bravely. Friend. Friendly. Her dog seems friendly. It is question number 5. Sunita is a student of class 4. She has been given some more for Teachers' Day function. She will have to stay for an extra hour in school. She wants to inform her mother. So, she requested her teacher to send an SMS to her mother. Read what Sunita's teacher writes. Sunita এজনী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী. তাইক শিক্ষক দিৱস উদযাপনৰ অনুষ্ঠানৰ বাবে কিছুমান কাম দিয়া হৈছে. সেইবোৰ কাম সম্পূৰ্ণ কৰিবলৈ তাই আৰু কিছু সময় বিদ্যালয়ত থাকিব লাগিব. সেয়েহে তাই এই কথাটো মাকক জনাব বিচাৰি তাই শিক্ষকক এছএমএছৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিলে. শিক্ষকজনেনো কেনেধৰণে সুনিতাৰ মাকক এছএমএছ কৰিলে তোমালোকক পঢ়িব দিছে. Dear Mrs. Day, Sunita will reach home lately today. Pritam sir. Pritam sir এনেধৰণে সুনিতাৰ মাকক এছএমএছ পঠিয়ালে. এতিয়া আছে question number 6A. Milan is Sunita's classmate. Milan's uncle and aunt live in Guwahati. He wants to visit them during the summer vacation. He has written a letter to his uncle to inform him about this. Here is the letter which Milan wrote to his uncle. Milan is Sunitar সহপাঠী. মিলনৰ খুৰাক আৰু খুৰীয়েক গুৱাহাটীত থাকে. মিলনে গৰমৰ বন্ধত যে তেওঁলোকৰ ঘৰ যাব সেই কথা জনাই সি এখন চিঠি লিখিছে. এইখন আছে মিলনে খুৰাকক লৈ লিখা চিঠি. এখন আমাক পঢ়িবলৈ দিছে. এইখন আমি এটা পঢ়িম. Dear Khura, I am fine. How are you all? Hope you are fine. These days I am busy with my studies. Our second unit test will be held from 15th of June to 20th June. After that, summer vacation will start on the 1st of July. Our school will reopen on the 1st of August. My parents and I are planning to visit you this summer vacation. Will you and Khuri be there? I want to see a lot of places in Guwahati. We want to see the Kalakshetra and Silpagram if possible. It will be fun to be with you all. Hope to see you soon. Your Milan. এখন আছে মিলনে লেখা চিঠি. এতিয়া তোমালোকে গম পালানে চিঠি কেনে ধৰণে লিখা হয়?
এতিয়া আছে question number 6b. Milan's uncles receive his letter 4 days later. He is very happy to get a letter from his nephew Milan. Now he is reading the letter. He is very happy to know that Milan and his parents are coming to visit them. Now he is writing a reply to Milan. মিলনে লিখা চিঠিখন খুৰাকে 4 দিনৰ পাছত পালে আৰু তেওঁ ফটিজাকৰ পৰা চিঠি পাই বৰ আনন্দিত হ'ল। তাৰ পাছত খুৰাকে চিঠিখন পঢ়ি বৰ আনন্দিত হ'ল কাৰণ মিলন আৰু তাৰ দেউতাক তেওঁৰ ঘৰত আহিব। এতিয়া খুৰাকে এই চিঠিখনৰ উত্তৰ দিলে। Dear Milan, I am very happy to receive your letter. We are fine. It is very good to know that you are coming to visit us this summer vacation. Raju and Rosie are also very happy to know this. We are eagerly waiting for your visit. We will all have a lot of fun. I will try to show you the places that you mentioned in your letter. Please give my regards to Dada and Bo. Waiting for you all to come. Love, Khura. এনেধৰণে খুৰাকে মিলনৰ চিঠিৰ উত্তৰ পঠিয়ালে। এতিয়া আছে question number 7. Little Rosie is Milan's cousin. She is trying to write a letter to Milan. Help Rosie complete her letter. Rosie হৈছে মিলনৰ ভনীয়েক। ৰজিয়ে মিলনক লৈ চিঠি এখন লিখিবলৈ বিচাৰিছে। তাইক চিঠিখন লিখাত সহায় কৰা। এই খালি ঠাইবোৰ তোমালোকৰ সুবিধাৰ বাবে মই লিখি দিছো। Dear Milan, I hope you are fine. We all are fine here. I am very happy to know you are coming to Guwahati. Please send more letters to me. With love, your sister Rosie. এতিয়া আছে question number 8. Have you written a letter to anyone? Practice writing your postal address in the following box. তুমি কেতিয়াবা কাৰোবাক লৈ চিঠি লিখিছানে? তোমালোকৰ নিজৰ নিজৰ ডাক ঠিকনাটো এই খালি ঠাইবোৰত লিখিবলৈ কৈছে। নেম, নিজৰ নামটো সকলোৱে লিখিবা। কেয়াৰ অফ, দেউতা বা মাৰ নাম লিখিবা। হাউচ নম্বৰ, ঘৰৰ নম্বৰ লিখিবা। ভিলেজ, গাঁওখনৰ নাম লিখিবা। টাউন, তোমালোকৰ চহৰখনৰ নাম লিখিবা। ডিষ্ট্ৰিক্ট, তোমালোকৰ নিজৰ নিজৰ জিলাখনৰ নাম লিখিবা। পিন, তোমালোকৰ ডাকঘৰৰ যিটো পিন নম্বৰ থাকে সেইটো লিখিবা। এতিয়া আছে question number 9. Here are a few pictures of Milan's visit to Guwahati. মিলানে গুৱাহাটীত উঠা কেইখনমান ছবি ইয়াত দিয়া হৈছে। ছবিকেইখন তোমালোকে ভালদৰে চাই লোৱা। Now choose the sentences from the box which correctly describe each picture. Write a sentence below each picture. এতিয়া তলৰ বাকচত দিয়া কোনবোৰ বাক্যৰ ওপৰৰ ছবিবোৰক বৰ্ণনা কৰিব সেইবোৰ বাক্য তোমালোকক ছবিৰ তলে তলে লিখিবলৈ কৈছে। তোমালোকৰ সুবিধাৰ বাবে মই কাৰ চিনেৰে দেখুৱাই দিছো কোনটো বাক্য কোনখন ছবিৰ তলত লিখিব লাগিব। এটা আছে question number 10. Let's talk. Tell your friend sitting next to you about a place you have visited. He or she will then tell you about a place he or she has visited. তোমালোকক কৈছে যে তোমালোকৰ কাষত বহা তোমাৰ বন্ধু বা বান্ধৱীক তুমি ফুৰিব যোৱা ঠাইবোৰৰ কথা কোৱা আৰু সি বা তাইও তোমাক তাৰ ফুৰিব যোৱা কথাবোৰ ক'ব। এতিয়া আছে question number 11. In Guwahati, Milan went to Beltola Bazaar one morning with his uncle. এদিন ৰাতিপুৱা মিলানে খুৰাকৰ লগত বেলতলা বজাৰত গৈছিল। বজাৰত কি কথা বতৰা হৈছিল সেইবিলাক আমাক ইয়াত লিখি দিছে। খুৰাকে কৈছে let's take some apple. বলা কেইটামান আপেল কিনো। মিলানে কৈছে how much are they? এই আপেলবোৰৰ দাম কিমান? ফলৰ বেপাৰীজনে কৈছে they are 20 rupees per kg. এইবোৰ প্ৰতি কেজিত 120 টকাকৈ। Milan and his uncle are at a grocery store. এতিয়া মিলান আৰু তাৰ খুৰাক এখন গেলামাল দোকানত গ'ল। তেওঁলোকে গেলামাল দোকানত কি কিনিলে সেইবোৰ আমি পঢ়িম। খুৰাকে কৈছে প্লিজ গিভ মি 1 kg of kidney beans. What is the price? অনুগ্ৰহ কৰি মোক 1 কেজি কিডনি বিনছ দিয়ক। কিডনি বিনছবোৰৰ দাম কিমান? এতিয়া মিলনে কৈছে How much is this packet of chocolates? এই চকলেটৰ পেকেটৰ দাম কিমান?
Kidney beans are 20 rupees per kg. The price of the packet of chocolate is rupees 20. প্ৰতি কেজি কিডনি বিনৰ দাম হৈছে 20 টকা আৰু এই চকলেট পেকেটটিৰ দাম হৈছে 20 টকা। Milan and his father are at a roadside stall of a vegetable vendor on Sunday. Complete their conversation. এদিন ৰবিবাৰে মিলন আৰু তাৰ দেউতাক ৰাস্তাৰ কাষৰ পাচলি বেপাৰীৰ ওচৰত গ'ল। এতিয়া সিহঁতৰ কথোপকথনটো আমাক সম্পূৰ্ণ কৰিব দিছে। মিলনে কৈছে, I like rich curds. ৰিচ কাৰ্ড মানে হৈছে জিকা। মই জিকা ভাল পাওঁ। দেউতাকে কৈছে, প্লিজ গিভ মি 1 kg অফ ৰিচ কাৰ্ডছ। অনুগ্ৰহ কৰি মোক 1 কেজি জিকা দিয়া। এই খালী ঠাইত মিলনৰ দেউতাকে জিকাৰ দাম প্ৰতি কেজিত কিমান সুধিব। হাউ মাছ আৰ দে? জিকাবোৰৰ দাম কিমান? বেপাৰীটোৱে কৈছে, ৰিচ কাৰ্ডছ আৰ 100 rupees পাৰ কেজি। জিকাবোৰৰ দাম প্ৰতি কেজি 100 টকা। Question number 12. Let us practice saying these words loud. তলত দিয়া শব্দবোৰ আমি উচ্চ স্বৰত পঢ়িবলৈ কৈছে। Letter, liter. Patter, Peter. Fatter, fitter. Bitter, better, butter. এতিয়া আছে question number 12b. Let's have some fun. Here is a tongue twister. Let us see who can read the tongue twister correctly and quickly. তলত এটা tongue twister দিয়া হৈছে। এই tongue twisterটো আমাক শুদ্ধকৈ আৰু সোনকালে পঢ়িবলৈ কৈছে। আহাচোন পঢ়িবলৈ চেষ্টা কৰোঁ। Betty bought a bitter butter, but the bitter butter Betty bought was bitter. So, Betty bought a bitter butter to make the bitter butter better. Betty bought a bit of butter, but the butter Betty bought was bitter. So, Betty bought a better butter to make the bitter butter better. তোমালোকে ঘৰত সকলোৱে প্ৰেক্টিছ কৰিবা আৰু নিশ্চয় পাৰিবা।